মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু সাহিত্য কৃতিৰ ওপৰত কেইটামান প্ৰশ্ন আৰু উত্তৰ। দ্বিতীয় ভাগ। প্ৰশ্ন: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম কি আছিল? উত্তৰ: কুসুম্বৰ ভূঞা। প্ৰশ্ন: শংকৰদেৱৰ মাতৃৰ নাম কি আছিল? উত্তৰ: সত্যসন্ধা। প্ৰশ্ন: শংকৰদেৱক কোনে তুলি তালি ডাঙৰ দীঘল কৰিছিল? উত্তৰ: বুঢ়ীমাক খেৰসুঁতীয়ে। প্ৰশ্ন: শংকৰদেৱে শিক্ষা গ্ৰহণ কৰা শিক্ষাগুৰুজনৰ নাম কি আছিল? উত্তৰ: মহেন্দ্ৰ কন্দলী। শংকৰদেৱৰ প্ৰথম পত্নীৰ নাম কি আছিল? উত্তৰ: সূৰ্যৱতী। শংকৰদেৱৰ কন্যাজনীৰ নাম কি আছিল? উত্তৰ: মনু। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কিমান বছৰ বয়সত তীৰ্থযাত্ৰা আৰম্ভ কৰিছিল? উত্তৰ: ৩২ বছৰ বয়সত। ধন্যবাদ।